তো মই দাদা সেইদিনাখন আপোনাক দেখিছো দাদা, আপোনাক সিহঁতে গৰু পিটন দিলে হয় দাদা। হয় নেকি? খোপা যে টকা লৈ পেলাই যে আপুনি যে এই মোৰ অকাত আছে, এই মোৰ অকাত আছে এনেকুৱা দাদা, একদম মই কৈছো আপোনাৰ একদম সঁচাকে একদম আপোনাৰ বহুত অকাত থকা যেন লাগে নাচৰ কাৰণেতো আছে ন, তোমাৰ নাই নেকি? দাদা। একদম এনেকুৱা হাততালি মাৰিছো, এনেকুৱা হাততালি মাৰিছো, একদম মনৰ ভিতৰত মাৰিছো দাদা। চ' হেল্ল' গাইজ, সকলোৰে খবৰ বাৰু ভালনে? আজি এটা পুনৰ অন্য এটা মানে নেক্সট প্ৰেংক কল ভিডিঅ' লৈ আপোনালোক সকলোলৈকে স্বাগতম জনালো। আৰু এতিয়া আজি আমাৰ টাৰ্গেট হ'ল অকাত দা। গতিকে কোন অকাত দা আপোনালোকে ধৰিব পাৰিছে, যিহেতুকে অকাত দাক এটা প্ৰেংক কল কৰো। চ' ইয়াতে মই নাম্বাৰ চাম্বাৰ পুৰা উলিয়াই ৰেডি, আৰু লেটছ গ' ষ্টাৰ্ট। অকাত দা, হেল্ল' দাদা নমস্কাৰ। হেল্ল'। হেল্ল' দাদা নমস্কাৰ। নমস্কাৰ, কোনে কৈছে? দাদা মই ৰাতুলে ক'লো, সেইদিনাখনে যে আপোনাক যে মানে দেখা পালো নহয়। কি ক'লা? সেইদিনাখনে যে আপোনাৰ যে ইয়াতে তিনিচুকীয়াত যে আহিছিলে দাদা, একদম দাদা কৈছো, একদম আপোনাক কিন্তু মানৱীয়তাই কিন্তু আপোনাক সেইটো কৰিব নালাগিছিল দাদা। মই এনে ইমান ভুল নাছিলো, মই এই চাইডত যে আছিলো দাদা, একদম দাদা আপোনাক সঁচাকে কৈছো, অকাত কিন্তু একদম উলিয়াই দিলে হয় সেইদিনা। কোনে? এ আমাৰ মানৱী বাইদেউ, আমাৰ এলেণ্ডা, একদম দাদা। কাৰ অকাত উলিয়াই দিলে? আপুনি আমাৰ অকাত দা নহয় নেকি, অসমত দেখা দা? হয় দাদা মই আপোনাৰ দাদা একদম বিগ ফেন দাদা। মই আপোনাৰ ভিডিঅ' নিদিওঁতেও চাওঁ, মই একদম বহুত সৰুৰ পৰা চাওঁ। কিন্তু দাদা শুনক দাদা, আমাৰ বাইদেউহঁতৰো পুৰা অকাত আছে। আপুনি ইমান অকাতত ধৰি আপুনি ভিডিঅ' নবনাব দাদা। কাক ধৰিলো অকাতত? নহয় দাদা, আপোনাক ইমান বিলাক টকা চকা আপুনি উলিয়াই লৈ, ইমান মাংস চাংস আপুনি উলিয়াই লৈ পেলাই ভিডিঅ' বনাই। তোমাৰ কি দুখ লাগিছিলে নে? নহয় নহয়, আপোনাৰ দাদা আপুনি আমাৰ তিনিচুকীয়াত আহিছে দাদা, আমাৰ ভাল লাগিছে। তিনিচুকীয়াখন আৰু আগবাঢ়ি যাব দাদা। আমাৰো তিনিচুকীয়া যিবিলাক বস্তু, তিনিচুকীয়া বহুত আগবঢ়াই দিয়া। না না দাদা, আমাৰ তিনিচুকীয়াত দাদা বাকী চব আছে, কিন্তু অকাত নাছিলে দাদা। নাই নাই, তিনিচুকীয়াৰ অকাত আছে, কেলে নাই? না দাদা, আপুনি আহোতে দাদা আমাৰ অকাত আহি গ'ল দাদা, কিন্তু হ'লে দাদা আপোনাক সেইদিনাখনে কিন্তু বম মাৰিলে হয়। এইটো তোমাৰ তিনিচুকীয়া মই গ'লে অকাত বাঢ়িব এনেকুৱা কথা নাই। তোমাৰ চবৰে নিজৰ 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 অকাত নিজে নিজে লৈ ফুৰিছে লগত। না দাদা, আপুনি কিয় তেনেকা কয় দাদা? আমাৰ দাদা, আপোনাক আমি চাপৰ্ট কৰো। আপোনাৰ আৰু অকাত আহক। এনে দাদা আপুনি সেইদিনাখনে বাৰু আপোনাৰ ভয় লাগিছিল নেকি? ফটোৱামি কৰিবলৈ ফোন কৰিছা নেকি? না 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 দাদা, আপুনি কিয়? তুমি মানে কিবা মাতটো এনেকুৱা কি মানে তুমি কি উপলুঙা কৰিব ফোন কৰিছা? না 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 দাদা, আপুনি কিয়? তুমি কিবা মানৱীয়তাৰ লগত মানে ওচৰতে আছা নেকি সিহঁতৰ লগত? না 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 দাদা, না না না, কিন্তু মই দাদা সেইদিনাখনে আপোনাক দেখিছো দাদা, আপোনাক সিহঁতে গৰু পিটন দিলে হয় দাদা। হয় নেকি? দাদা আপোনাক না দাদা, মই আপোনাক কিন্তু মই বহুত হেল্প কৰিব খুজিছিলো, কিন্তু মোৰ ভয় লাগে দাদা। সেইদিনাখনে মোৰ যাব, মোৰ কাষত যাব দাদা, ভয় লাগি গৈছে। তুমি দেখিছিলা মোক গৰু পিটন দিয়া? না না দাদা, আপোনালোকৰ তাতে যে এইবিলাক টনা আজোৰা কৰি আছিলে মোবাইলটো লৈ, দাদা একদম দাদা, অ দাদা একদম কৈছো দাদা, সেই যে মাইকীটোক আপুনি যে মাৰিছিল, মই দাদা একদম এনেকুৱা হাততালি মাৰিছো, এনেকুৱা হাততালি মাৰিছো, একদম মনৰ ভিতৰত মাৰিছো দাদা। তোমাৰ হাতী লোকৰ কাজিয়া চাই বৰ ভাল লাগে মানে। না দাদা, আপুনি কিয় তেনেকে কয় দাদা? মই আপোনাৰ দাদা বিগ ফেন দাদা। মই আপোনাৰ ভিডিঅ', তুমি আচলতে কোন হয়নো? তোমাৰ নাম কোৱাচোন, সঁচাকে কোৱা, কি কৰি আছা তুমি এনেকে? নহয় নহয় দাদা, মোৰ নাম ডিকে দাদা। মোক ইয়াতে সকলোৱে ডিকে বুলি মাতে। আপোনাৰ কাৰণে দাদা মই হাঁহৰ কণী আনি পেলাই আপোনাক মই এদিন ইনভাইট দিম। মই হাঁহৰ কণী নাখাওঁ দাদা, আপুনি খাব লাগিব দাদা। মই হাঁহৰ কণী নাখাওঁ। আৰু তুমি এড্ৰেছটো দিব নোৱাৰিলা মানে, তুমি কি হে? তুমি কি মানৱী কিবা মানে কি বুলি কম, চাকৰ তুমি? নহয় দাদা, মোক কিয় তেনেকা কয়? তুমি যে ফটোৱামি কৰিবলৈ ফোন কৰিছা মই গম পাইছো। না 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 দাদা, আপুনি তেনেকে নকব দাদা, আপুনি তেনেকে নকব দাদা। মই আপোনাক দাদা, মই নাম্বাৰটো উলিয়াবৰ কাৰণে মই বহুত কষ্ট কৰিছো দাদা। তুমি
কামোৰ কিয় দিছা নো কোন হয় নো? ভালকে না কোৱা দাদা কি কাম? কিয় কামত দিম দাদা, কিয় কামত দিম? আপোনাৰ ভিডিঅ' আমি ইমান চাওঁ, আপোনাৰ কোনোবাটোতো ভিডিঅ' মোৰ চাব মন নাযায়, কিন্তু তথাপিতো মই আপোনাক ভাল পাওঁ কাৰণে চাওঁ দাদা। চাবলৈ মন আমিতো যায় দাদা তোমাৰ কামত নাপাওঁ। আপোনাক এতিয়া মই আপোনাৰ বস্তুবিলাক চাই ভাল লাগিছে, আপুনি আমাৰ তিনিচুকীয়াত আহিছে, সিহঁতে আপোনাক সন্মান দিয়া না দাদা, কিন্তু মই আপোনাক কওঁ দাদা, আপুনি এইবাৰ আহিব লাগিব, আপোনাৰ কাৰণে মই হাঁহৰ কণী আনিম, আমাৰ ইয়াতে লোকেল হাঁহ পায়, ব্ৰইলাৰ পায়। তিনিচুকীয়া ক'ত যাম সেইটো কোৱা আকৌ তুমি? আপুনি তিনিচুকীয়া আপুনি তিনিআলিলৈকে আহি আপুনি মোক এবাৰ ফোন কৰি দিব, মই আপোনাক মই ডাইৰেক্ট লোকেশ্যন দি দিম দাদা। এতিয়া চোৱা মই যোৰহাটৰ হয়, এতিয়া যোৰহাটত বুলি ক'লে কি যোৰহাটত তোমাৰ অকল যোৰহাট বুলি ক'লে নহ'ব ন, তোমাৰ এটা নিজৰ নিৰ্দিষ্ট এখন গাঁও মহকুমা কিবা কিবি ধেৰ থাকে ন। এতিয়া দাদা তুমি মোক কোৱাচোন তোমাৰ তুমি যদি মানৱীয়তা ঘৰৰ ওচৰৰ হয়, তিনিচুকীয়া তিনিআলি চকত আহিব দাদা আপুনি। তিনিআলি চক তাত কিয় যাম? তাতচোন মানৱী ঘৰ নহয় তোমাৰ নহয় দাদা, বিজনেছ কৰিলা মানে। নহয় দাদা, তুমি আমাৰ দাদা পেহীহঁতৰ ঘৰৰ কাষত মানৱীহঁতৰ ঘৰ। পেহীহঁতৰ ঘৰ, তোমাৰ পেহী অ, ঘৰ ক'ত? পেহী ঘৰেতো তিনিআলিৰ পৰা যে আপোনাৰ তুমি মোক ভুল কৰি আছা নেকি? না দাদা, না দাদা, আপুনি কিয় তেনেকে কয় দাদা? তুমি কি সৰু ল'ৰা নেকি? তুমি মা মোবাইলটো কাঢ়িলে ফোন কৰিছা নেকি নো? মই বহুত কষ্ট কৰি দাদা ফোনটো লৈছো দাদা। এই ফোন এই গম পাইছো কষ্ট কৰি লৈছা, কিন্তু তুমি দাদা কথাটো শুনা দাদা তুমি ক'ব লাগে। মামাই দিয়া অৰুণোদয় পইচাৰ মাই তাৰ পৰা মোক কেইটামান দিছে। মই নিজৰ ফাৰ্ম আছে দাদা, মই আপোনাক কৈছো না, মোৰ ফাৰ্মৰ হাঁহৰ কণী মই আপোনাক খুৱাম ঠিকে আছে দিয়া। দাদা। হাঁহৰ কণী তুমি তোমাৰ মাক খুৱাবা, বুজিছা নাই? নহয় দাদা, মায়ে তোমাক অৰুণোদয় কাৰণে পইচা দিছে। নহয় দাদা, শুনকচোন দাদা, আপুনি যে দাদা এইবিলাক যে একদম ফেচবুকত যে আপুনি যে একদম পুৰা এসোপা যে টকা লৈ পেলাই যে আপুনি যে মোৰ অকাত আছে, মোৰ অকাত আছে, এনেকুৱা দাদা একদম মই কৈছো আপোনাৰ একদম সঁচাকে একদম আপোনাৰ বহুত অকাত থকা যেন লাগে। আছে কাৰণেতো আছে ন। তোমাৰ নাই নেকি অকাত? দাদা সেইবিলাক মই জানো, সেইবিলাক চিনেমাত দেখুওৱা নিচিনা টকা হয় না। আপুনি এই জেৰেক্সৰ দোকানত যে আপুনি বনাই আনিছে, কি কবা এতিয়া, দেখি নাপালেতো এনেকে কয় ন, যি পইচা দেখি নাপায় সি এনেকে কব। না আপুনি সঁচাকে কওক না, সেনেকুৱা পইচা নে সেয়া? চোৱা মই এতিয়া কি ক'ম, তুমি এতিয়া পইচা দেখি পোৱা নাই, চিনি নোপোৱা, এতিয়া তোমাৰ কাৰণে এইটো নকল নিচিনাই লাগিব পাৰে এতিয়া। না দাদা, আপুনি তেনেকে নকব দাদা। মহাত্মা গান্ধী গিলাক পইচা আপুনি এনেকে লৈ পেলাই চাব, আপুনি ডুপ্লিকেট পইচা চাব জানেনে নাই? নাই মই নাজানো, আমি ডুপ্লিকেট পইচা দেখাই নাই। দাদা একদম আপোনাৰ সেইকেইটা সঁচাকে কওক, অৰিজিনেল নে ডুপ্লিকেট? কেলে চুৰ কৰিব আহিবা নি? না নহয় দাদা, আমাৰ মানে সঁচাকে আছে আপোনাৰ তাত ইমান টকা? সঁচাকে আছে মানে খৰচ কৰি লোৱা, এইবোৰ ক'ত থাকিব মোৰ ওচৰত? একদম দাদা, আপোনাৰ সঁচাকে দাদা অকাত আছে, মই তাকে মোৰ লগৰ বিলাকক কৈ থাকো, সঁচাকে দাদাটো পইচা আছে। মোৰ সৰু ল'ৰা নেকি তুমি? না দাদা, মই দাদা এইবাৰ হায়াৰ ছেকেণ্ডাৰী দাদা দিম দাদা। মই দিয়া যদি পঢ়িব লাগে, কি না দাদা, ইংলিছ একদম বেয়া কৰি দিছে দাদা, মামা পাছ কৰাই দিম বুলি কৈছে। পঢ়া শুনা কৰিব লাগে এইবোৰ তোমালোকে। নহয় দাদা, শুনকচোন দাদা, পাছত তোমাৰ সেই ককাত নাইকিয়া হৈ থাকিবাগে, পঢ়া শুনা নকৰিলে কি নহয়। আপোনাৰ লগত থাকিম দাদা মই। আপোনাৰ লগত মই 3-4টা মই ভিডিঅ' বনাই দিম। মই আপোনাৰ পইচা গিলাক দেখাই পেলাই কৈ দিম অকাত আছে বুলি। আমাৰ দুটাৰে আছে বুলি কম। মইতো আপোনাৰতো ছাবস্ক্ৰাইবাৰ হয় না, আপুনি মোক নিদিব নেকি? তুমি মোৰ ছাবস্ক্ৰাইবাৰ, মই তোমাক নিদো, মই বেলেগক দিলেও। তুমি বৰ কামোৰ হে, পঢ়া শুনা কৰিব লাগে, ফটোৱামি কৰি আছা তুমি। না দাদা, মই দাদা শুনকচোন দাদা, আপুনি নাম্বাৰটো মোৰ ছেভ কৰি থবচোন, মই আপোনাৰ ষ্টেটাছ চাম। কৰিবনে দাদা? মই ষ্টেটাছ নিদোৱে নহয় আকৌ। দাদা কিয় নিদিব? আপুনি ফেচবুকত দিওঁ, ইউটিউবত দিওঁ, তাতে চাবা দিয়া। দাদা আপুনি বেয়া পালে নে মোক? কথাবোৰ শুনি ন, মোৰ এই আগৰ দিনত তোমাৰ এইবোৰ কিবা VCD কেছেটত ওলোৱা মানুহৰ মাত নিচিনা লাগি আছে ৰে। দাদা মই এইকেইটা দিন ফাগুন মাহ, একদম বতাহ চৰ্দি দাদা, চৰ্দি একদম ফাগুন বতাহ চৰ্দি একদম চেচ কৰি দিছে দাদা। তুমি মানে মই গম পাইছো, তুমি অপলুঙাই কৰি থাকা দিয়া। মোৰ মতে মাল খাই আছা নাই, তুমি মদ খাই বকি আছা নাই? নাই দাদা, নাই, আপুনি একদম তেনেকে নাভাবিব দাদা। তুমি পলুঙা কৰিবলৈ ফোন কৰিছা?
না না উপলুঙা কৰিবলৈ ফোন নকৰিবা দেই তোমাৰ চবৰে কাম থাকে ন তোমাৰ কাম বন নাই নেকি তোমাৰ না দাদা আপুনি কিয় ভাল নহয় মোক বহুতে ফোন কৰে মই ভালকে কথা পাতো কিন্তু তোমাৰ কথা পতা মই মানে সেইটো ভাল পোৱা নাই মই না দাদা মই আপোনাৰ একদম বিগ ফেন দাদা পোৱা নাই দেই তুমি উল্টা পুল্টা বকি আছা কিন্তু মই একদম বিগ ফেন দাদা আপোনাৰ বিগ ফেন এনেকে কথা কয় নেকি বিগ ফেনে তোমাক ক'ব দাদা ভিডিঅ' চাই ভাল লাগে ঠিক আছে ইমানেই আৰু সঁচাকে ভাল লাগে আপোনাক মই সেইকাৰণে হাঁহৰ কণী খাব মাতিছো হ'ব মই ৰাখিছো দিয়া তুমি বহুত চুবাইছা না দাদা শুনকচোন দাদা শুনক ৰাখা দাদা শুনকচোন দাদা মই TRB কৈ থাকিলো তোমাৰ ৰাখা দাদা মই TRB কৈ থাকিলো দাদা TRB মানে তোমাৰ কি অসমীয়া ষ্টাইল নেকি হয় তোমাৰ কাম নাই নেকি কি ফটোমি কৰি থাকা তুমি এটা মানে প্ৰেংক কল ভিডিঅ' শ্বুট কৰি আছিলো তোমাৰ এনেই মোৰ দিন বেয়া চলি আছে তাতে তুমি মোৰ ল'লে মানে মোৰ খং উঠিব দিয়াচোন না চ' মানে আমাৰ ভিউৱাৰ্ছে বিচাৰিছিল যিহেতুকে চ' মানে গম পাইছা নে এতিয়া মোৰ মুডটো বেয়া হৈ গৈছিলে গম পোৱা নে বাকী মানে একদম বেয়া নাপাবা অলপ কামুৰিলো অলপ চুবালো বেয়া পাইছিলো বাৰু এতিয়া নাপাওঁ এতিয়া বাৰু খবৰ কেনে বাকী খবৰ দেখিছাই নহয় বাকী আমাৰ ভিউৱাৰ্ছক কিবা কবা নেকি ভিউৱাৰ্ছক এটা কথা কম কি কম আৰু এতিয়া ইয়াৰ অকাত আছে মোক ফোন কৰিলে সেইকাৰণে আকৌ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক ফ'ল' কৰি কমেণ্ট কৰক আৰু যিমান পাৰে গালি দিয়ক ইয়াক ওলাবলৈ এনে মানুহটোক অশান্তি কৰি আছে চ' আপোনালোকে একদম বেয়া নাপাব আৰু আপুনি বিশেষকে একদম বেয়া নাপাব আমাৰ ভিডিঅ'টো আজি আপোনাক টাৰ্গেট ললো চ' এইখিনিতো কৰিব লাগিবই প্ৰেংক কলৰ কাৰণে তুমি মানে কামোৰ দিয়া দিয়া ভদ্ৰতাই কামোৰ দিছা দিয়া ভাল লাগিছে কিছুমানে আকৌ এটা কথাই কৈ লৈছিলা আপুনি মোৰ ভণ্টিক কিয় ৰ'ষ্ট কৰিছিলে মই গম পাই গলো তেতিয়া প্ৰেংক কল বুলি তুমি নকলাতে বাচি গলা সেইকাৰণে না মানে অলপমান বোলো মানে বেলেগকে আপোনাৰ যিহেতুকে এইকেইটা দিন মানৱীৰ লগত তোমাৰ কণ্ট্ৰভাৰ্চি চলি আছে সেইকাৰণে মানৱী দানৱীকো টানি দিলা মাজত চ' মানে মই তিনিচুকীয়া একদম মই জেগা নাজানো তিনিআলি বুলি এইকাৰণে ক'লে একদম বিৰাট দি আছে মানে তিনিচুকীয়া মই তেতিয়া গম পালো যে তোমাৰ তেতিয়া গম পালো যে এই বোলো তিনিচুকীয়া নহয় বেলেগ ক'বা হয় মাল খাই থকা কোনোবা হয় মোৰ মানে ফটোমি কৰি ভাল লাগিছিলে মই বোলো এতিয়া মাতটো কেনেকে উলিয়াইছা চোৱা আকৌ তুমি কেঁচুৱা নিচিনাকে না মানে তেনেকুৱা ডাইৰেক্ট মাতটো দিলে আমি কথা হৈ থাকো মাজে সময়ে চ' আপুনি ধৰি ল'ব গতিকে অকণমান বেলেগকে ক'বৰ কাৰণে ট্ৰাই কৰিছিলো আৰু বাকী ভিডিঅ'টো যদি আছে আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' বাই হা অ'কে অকাদা ভিডিঅ'টো যদি আপোনালোকে সঁচাকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকে অহাসকলে ছাবস্ক্ৰাইব কৰিবহে আৰু নেক্সট কাক লাগে বাৰু আপোনালোকক প্ৰেংক কল ভিডিঅ' আপোনালোকে কমেণ্ট কৰি জনাওক আৰু আপোনালোকক মই ছাজেষ্ট কৰিছিলো চিম্পাথি চুপাৰ গতিকে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে মই কৈছো যেতিয়া কাৰণ এইটো এটা মানে ইণ্ডিয়ান এপ্লিকেশ্যনো হয় যিহেতুকে আৰু প্ৰথমতে মানে যিবিলাক গেম আহে সেইবিলাকে প্ৰথমতে ভাল উইনিংছ দিয়ে এপ্লিকেশ্যনটো যিহেতুকে মানে নতুনকৈ আহিছে আৰু ইয়াতে মানে 24 ঘণ্টাই আপোনালোকে হেল্পলাইন পাব লগতে আপোনালোকে ইয়াতে জিকা পইচা মানে এটা ক্লিকতে ডাইৰেক্ট উইথড্ৰ কৰি দিব পাৰিব টাইমেই নলয় নতুনকে লঞ্চ হৈছে মাত্ৰ চ' আপোনালোকে এবাৰ ট্ৰাই কৰক আপোনালোকৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰি পেলাই আপোনালোকে 40%লৈকে বনাছ ল'ব পাৰিব কমিশ্যন আপোনালোকে লিংক ডেছক্ৰিপশ্যনত পাব যাওক আপোনালোকে সোনকালে ডাউনলোড কৰক এইটো কাৰণতে মই আপোনালোকক ছাজেষ্ট কৰিলো এইটো এটা ইণ্ডিয়ান এপ হয় আই লাভ ইণ্ডিয়া বাকী বাহিৰৰ এপ্লিকেশ্যন মাৰো গুলি